মৰ্নিং এভৰিৱান। তো আজি মই নিজৰ মেৰতে আছোঁ ঘৰৰ। একো খেতি বাতি কৰা নাই, কিন্তু চাফ চিকুণ কৰি থৈছোঁ। খেতি কৰিম বুলি মই কৰিম। হয় কি নহয়? আজি মানে ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ। 4:30 বজাত উঠিলোঁ। তাৰপিছত চালোঁ বাহিৰত পূৰা আন্ধাৰ। তাৰপিছত এপাক ঘূৰি আহিলোঁ। আহি একদম গোটেই নিয়ৰ পৰি আছে আৰু কি ক'বা। এতিয়া টাইম কিমান হৈছে? টাইম 7:30 বাজি গ'ল, কিন্তু কুঁৱলীৰ হেৰিয়ে হোৱা নাই। উঠিবলৈ হোৱাই নাই ওপৰলৈ। নামিয়ে আছে বহুত নামি আছে। ৰাতিপুৱা উঠি কোৰ অলপ মাৰিলোঁ আৰু পৰীক্ষা বাদ দিলোঁ মই। পৰীক্ষা বুলি কোৰকে মাৰি দিলোঁ। ये मैं हूँ और ये मेरा खेती पत्थर है, लेकिन कुछ भी नहीं है इधर। हम मालूम है तेरे बाप को मत सिखा।